আর মানুষতো আমার ভুল নেকি ভাই 40 জন মানুষ এটা তোমালোক কি অর্গানাইজ কৰি আহিছে আমাক সুবিধা দিয়া নাই আপোনালোক 40 জন মানে কিয় হল আপোনালোক ইমান ডাঙৰ অৰ্গানাইজ এটা তুমি ইমান ডাঙৰ কথা কৈ আছা ৰাইজৰ সহাৰি নাই সহাৰি কিয় নাই তেতিয়ালে তোমালোকৰ ক'ত ভুল আছে ৰাইজে কাৰণে তোমালোক সহাৰি জনোৱা নাই নিশ্চয় সেইটো বুলি তুমি আৰ্টিষ্ট বিলাকক মানে দুখ দিবা নেকি কেনে নকৰিবা নিশ্চয় আমি অবলিক উইথ দ্যাট উই হ্যাভ সামথিং বিগ শুনা ইংলিছ আমিও জানো মই এটা বাছি খেলা আমি অসমকে ভালকে কোৱাচোন বুজিছে নাই উপস্থাপন ৰখা নিজৰ এটা মানে আপোনাৰ সন্মান চবৰে আছে অন্তৰ হাত ৰাখি কোৱা যে যি লাগে কি উপস্থাপন ৰখা মীমাংসাত আহা মই কি তোমাক এটা প্ৰস্তাৱ দিব আহিছো নেকি অনুষ্ঠান কৰিব আহি তুমি মোক নিমন্ত্ৰণ জনাইছা তুমি সহি কৰিছা আর তুমি মুখ কৈ আছা যে মই তোমাক মানে কি কথা কৈ আছা একো নাই মানে সব চিনাকি হিরতে দুই কথা মই বিচাৰা নাই যে আমাৰ মানে লাগে না প্ৰথম কথা মই ইনফ্লুয়েন্স যাক ৰাইজৰ মাজত এটা বেয়া ভাইব যাক ৰাইজৰ মাজত কিবা হৈছে আমাৰ মাজত আমি মীমাংসা কৰি লম আপোনালোকে কৰিব লাগিব নিশ্চয় আপোনালোকে কৰিব আমাৰ মীমাংসা তবে ৰেডি কিন্তু এনেকে মানে মিডিয়াৰ মাজত হেৰি কৰি কোনো আপোনালোকে কৰক এইটো মানে সোনকালে কৰক মিডিয়া কথাটো মিডিয়াই কব আমিতো এতিয়া মিডিয়াটো মোৰ হাতত নাই নহয় মোৰ হাতত আছে সাংবাদিকৰ কথাটো সাংবাদিকে তেওঁলোকক ৰাইট দিছে ন কথা তেওঁলোকক সেইটোতো তোমাৰ মোৰ হাতত নাই আপোনালোকৰ যিখিনি আছে যিখিনি মানে আমিতো সেইকাৰণে আপোনাক বহিবৰ কাৰণে মাতিছো সেইকাৰণে আপোনালোকক মাতিছো আমাক আমি ইমান কৰি না তথাপি মই আহিছো মোৰ এটা দায়িত্ব আছে মই নিজে বিচাৰা নাই এটা বেয়া ভাইব যাওক সমাজৰ মাজত বা বিলাসী এনেকুৱা আছে মোৰ এটা দায়িত্ব আছে আমি এতিয়ালৈকে কমিটিত মই নাই তথাপিও মোৰ এটা দায়িত্ব পালনৰ কাৰণে মই আজি আহি উপস্থিত হৈছো শুনা ভাই আপোনালোকৰ মানে উপস্থাপন ৰাখক এতিয়া আমি এতিয়াও বিলাসী থানাৰ আগাত ডুব দিব যোৱা নাই আমি যিয়ে অৰ্গানাইজ কৰিছে যিয়ে আমাক মাতিছে যিজন মানুহে মাতিছে তেওঁৰ কথা কৈ আছো আমি আৰু সেই কথাখিনি চকু দিব দিছো বিলাসী থানা অসমে চকু দিব লাগিব কাৰণ আজি মোৰ লগত হৈছে এই সমাজখন বদনাম কোনে কৰিলে এই এজন দুজন ব্যক্তিয়ে কৰিলে ন কিন্তু মই সমাজত এতিয়ালৈকে সমাজৰ এটা মানুহৰ মই নাম লোৱা নাই কাৰো কথা মই বদনাম কৰা নাই মোৰ কথাষাৰ হৈছে যে যিয়ে আমাক মাতি আনিলে ইয়ালৈকে আমাৰ লগত এটা মই দায়িত্ব দিছিলো মই যিহেতু মই কামৰূপ ডিষ্ট্ৰিক্ট কমিটি গ্ৰামৰ মই ছেক্ৰেটাৰী সেইটো শুনিলো মই বহুতবাৰ শুনিলো তোমাৰ মুখত তুমি আঞ্চলিক দায়িত্ব দিছিলো তেখেতে দায়িত্ব নিজৰ নিজৰ দায়িত্ব সকলোৱে পালন কৰিব নোৱাৰিলে কিমান নোৱাৰিলে অহাকালি এখন যদি ক'ব লাগিছিল তাত আহিলে হ'ল আপোনালোককো সেইখিনি কথা